হেল্ল' গাইছ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ তো অকণমান পলম নকৰি বলক আজিৰ এই ভিডিঅ'টো আমি আৰম্ভ কৰোঁ ফেক্ট নম্বৰ 1 আপোনালোকে প্ৰথমবাৰ এই কইন্সটো চাওক এইটো হৈছে 125ৰ কইন্স আৰু এই কইনটো ৰিলিজ কৰা ডেটটো হ'ল 1 August 2021 ইন মেমৰি অফ ইস্কন ফাউণ্ডাৰ এছ.বি. স্বামী প্ৰভুপদাজী। ফেক্ট নম্বৰ 2 এজন ব্ৰিটিছ ৰবাৰ্ট স্কট নামৰ এক্সপ্লৰাৰে আণ্টাৰ্কটিকাত ফল দি বনোৱা কেক এটা পাইছিল যোনটো নেকি 100 years old। কিন্তু আচৰিত কথা এইটো যে সেই কেকটোৰ কণ্ডিশ্যন বহুত ভাল আছিল লগতে ফ্ৰেগ্ৰেন্সো আছিল অৰ্থাৎ সুগন্ধ। ফেক্ট নম্বৰ 3 আপুনি যদি নিউক্লিয়াৰ ব্লাষ্টত মৰে তেনে যে আপুনি একো বিষ অনুভৱ নকৰিব কাৰণ আপুনি ইমানেই স্পীডত মৰি যাব যে আপোনাৰ ব্ৰেইনটো বিষৰ ৰেছপন্সে দিব নোৱাৰিব। ফেক্ট নম্বৰ 4 বিল গেটছ আপোনালোকে নিশ্চয় চিনি পায়। যেতিয়া তেওঁ হাই স্কুলত পঢ়ি আছিল তেওঁ নিজৰ স্কুলৰ প্ৰগ্ৰাম স্কটটোকে হেক কৰিছিল আৰু কাৰণটো শুনি আপোনালোকে নিশ্চয় আচৰিত হৈ পৰিব। কাৰণটো হৈছে তেওঁ ছোৱালীৰ লগত বহিবৰ মন আৰু যোনটো ক্লাছত আটাইতকৈ ছোৱালী আছে সেইটো ক্লাছত লৈ নিজৰ ছিটটোক ট্ৰেন্সফাৰ কৰিছিলে। ফেক্ট নম্বৰ 5ৰ আগত যদি আমাৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰা নাই তেন্তে ছাবস্ক্ৰাইব কৰি লওক লগতে কাষত থকা বেল আইকনটো দবাই দিয়ক আৰু ভিডিঅ'টো চাই ভাল লাগিছে যদি লাইক কৰি দিয়ক। ফেক্ট নম্বৰ 5 হয়তো আপোনালোকে বহুত ধৰণৰ চৰাই দেখিছে চাগে কিন্তু আপোনালোকে জানেনে বিশ্বৰ আটাইতকৈ স্পীডত উৰা চৰাইটো যদি নাজানে মই আপোনালোকক কৈ দিওঁ সেইটোৰ নাম হৈছে পেৰেগ্ৰাইন ফেলকন আৰু সেইটো 390 km/h স্পীডত উৰিব পাৰে।